ঘৰত সোমাই দেখিলোঁ এগৰাকী মহিলাই মোৰ কাপোৰ পিন্ধি মোৰ শোৱাৰ মত বহি আছে। মই আচৰিত হৈ পৰিলোঁ, কাৰণ 2 মাহ আগতে মোৰ বিয়া হৈছিল আৰু এই ঘৰত মোৰ আৰু মোৰ স্বামী ৰোহিতৰ বাহিৰে আন কোনোৱে নাথাকে। 5 দিন আগতে এটা কামৰ বাবে মই দেউতাৰ ঘৰলৈ গৈছিলোঁ আৰু 3 দিন পিছত ঘূৰি অহাৰ কথা আছিল, কিন্তু আজি ঘূৰি আহিলোঁ আৰু উভতি আহিয়ে মোৰ ৰুমত আন এগৰাকী মহিলাক দেখিলোঁ। এইগৰাকী কোন? মহিলাগৰাকীয়ে মোক দেখি থতমত খালে। মই এইবাৰ যথেষ্ট খঙেৰে ক'লোঁ, আপুনি কোন আৰু ইয়াত কি বিচাৰিছে? মহিলাগৰাকীয়ে কিবা এটা কোৱাৰ আগতেই মোৰ স্বামী ৰোহিত পাকঘৰৰ পৰা ওলাই আহিল। মোক দেখি ৰোহিতো আচৰিত হ'ল। তাৰ পিছত তেওঁ ক'লে, কি হৈছে? তুমি আজিয়ে ঘূৰি আহিলা যে? মই ক'লোঁ, ৰোহিত এইগৰাকী কোন হয়? অলপ আচৰিত হৈ ৰোহিতে ক'লে, মোৰ ভনীয়েক। মানে কি? মানে আৰু কি, এইজনী মিলি, মোৰ খুৰাৰ ছোৱালী। যোৱাকালিয়ে আহিছে। আমাৰ বিয়াত তাই থাকিব নোৱাৰিলে, তুমি পাহৰিলা নেকি? মই তোমাক তাইৰ কথা কৈছিলোঁ। তাই অসমৰ বাহিৰত অধ্যয়ন কৰি আছে। আমি সৰুতে বহুত খেলিছিলোঁ। মই হতভম্ব হৈ ৰ'লোঁ। ৰোহিতে আকৌ ক'লে, মিলি, এয়া হৈছে তোমাৰ নবৌ ৰূপা। মিলি আৰু মই দুয়োজনীয়ে ইজনীয়ে সিজনীৰ পিনে চাই এটা শব্দ নোকোৱাকৈ মাথো হাঁহি এটা বিনিময় কৰি। তাৰ পাছত কপালৰ পৰা মোৰ চিন্তাৰ ৰেখাডাল শেষ নহ'ল। মনতে বহুত চিন্তা কৰিলোঁ। মই ভাবিলোঁ যে এই পৰিস্থিতিত কিবা এটা সুধিলে ভাল নহ'ব নেকি? হঠাৎ ৰোহিতে মোৰ হাতত ধৰি খৰধৰকৈ মোক আন এটা ৰুমলৈ লৈ গ'ল। তাৰ পিছত দুৱাৰখন বন্ধ কৰি দিলে। তাৰ পিছত মোক বিচনাখনৰ ওপৰলৈ লৈ গৈ হাতখনত এটা চুমা দিলে। মই আৰু বেছি আচৰিত হ'লোঁ। হঠাৎ ৰোহিতৰ ইমান মৰম। মই ক'লোঁ, কি হৈছে, কথাটো কি? মই মোৰ পত্নীক মৰম কৰিব নোৱাৰোঁনে? নাই নহয়, মানে মৰমৰ মাত্ৰাটো অলপ বেছি হোৱা যেন লাগিছে। আচলতে বিয়াৰ পিছত তোমাক এৰি এদিনো ক'তো থকা নাই যে, সেইবাবেই তোমাক বহুত মিছ কৰিছোঁ। সেইটোৱে নেকি? তুমি যে ইমান ৰোমান্টিক আগতে জনাই নাছিলোঁ। মই হাঁহি এটা মাৰি ক'লোঁ, এতিয়াৰ পৰা বুজি পাবা। বাৰু এতিয়া সঁচা কথা কোৱা, মিলি ইয়ালৈ কিয় আহিছে আৰু মোৰ কাপোৰ কিয় পিন্ধিছে? তাইৰ নিজৰ কাপোৰ কানি। মিলি অহা কথাটো তুমি মোক এবাৰো নজনালা, কিয় কোৱা নাছিলা? মই জানো তোমাৰ মনত এতিয়া 1000টা প্ৰশ্ন আছে। মই লাহে লাহে উত্তৰ দি আছোঁ। শুনা, মিলিয়ে ল'ৰা এটাৰ সৈতে এইখন চহৰলৈ পলাই আহিছিল, কিন্তু ল'ৰাটোৱে মিলিৰ হাতত থকা সকলো বহুমূলীয়া গহনা আৰু টকাৰ বেগ লৈ মিলিক অকলে এৰি থৈ পলাই গ'ল। এনে অৱস্থাত তাই অকলে ঘৰলৈ উভতি যাব সাহস কৰা। সেয়ে আজি ৰাতিপুৱা আমাৰ ঘৰলৈ আহিল। আৰু তুমি যে ঘৰত নাই সেই কথাটো তাইতো গমেই পোৱা নাছিল, আৰু ময়ো সময় উলিয়াব পৰা নাছিলোঁ তোমাক ক'বলৈ। ৰোহিতৰ মুখৰ পৰা কথাটো শুনি মই ক'লোঁ, ছোৱালীবোৰেনো কিয় এনে ভুল কৰে? এতিয়া তাই ঘৰৰ মানুহবোৰক কেনেকৈ মেনেজ কৰিব? হেৰা, দেখিছোঁ তুমি আৱেগিক হৈ পৰিছা। বেছি চিন্তা নকৰিবা, ইয়াৰ সমাধান নিশ্চয় হ'ব। তুমি মাত্ৰ এতিয়া মিলিক একো নক'বা। বাৰু ঠিক আছে। ইয়াৰ 2 দিন পিছত দুয়োকে খুব ঘনিষ্ঠ অৱস্থাত দেখা পালোঁ। তেতিয়া সময় ভৰ দুপৰীয়া। খাই বৈ অকণমান জিৰণি লওঁতে মোৰ কেতিয়া টোপনি আহিল গমেই নাপালোঁ। বন্ধৰ দিন আছিল। সাৰ পাই ৰোহিতক দেখা নাপায় কাষৰ ৰুমটোলৈ গৈ চাই দেখিলোঁ মিলি ৰোহিতৰ বুকুত মূৰটো থৈ সাবটি ধৰিছে। সিহঁতে নিজৰ মাজতে ইমানেই নিমগ্ন হৈ পৰিছে। মই যে দুৱাৰমুখত থিয় হৈ আছোঁ, বা আজি যে ঘৰত মই মানুহজনী আছোঁ, সিহঁতৰ কোনো ধাৰণা নাই। মনতে হাঁহি এটা মাৰিলোঁ। তাৰ পৰা মই গুচি আহিলোঁ। মই মোৰ বিচনাখনত আহি শুই অলপ পিছতে ৰোহিত আহি মোৰ বিচনাত বহিল। ময়ো লৰচৰ কৰি উঠি বহিলোঁ। মোক এনেকৈ দেখি ৰোহিতে অস্বস্তি অনুভৱ কৰিলে। ক'লে, কি হৈছে, উঠি বহিলা যে? টোপনি হ'ল? চমৎকাৰ হ'ল। ঠিক তোমাৰ দৰেই। মানে কি? একো নহয় দিয়া, মূৰটো বৰকৈ বিষাইছে। চাহ বনাওঁ। চাহ খাবা নেকি? মই খাম। বাৰু মই মিলিকো সুধি আহোঁ, তাইও খাব নেকি? মই হাঁহি ক'লোঁ, নিশ্চয় সোধা। আমি একেলগে চাহ খাই আড্ডা মাৰিব পাৰিম। ৰোহিতে হাঁহি মুখে উঠি গ'ল। মোৰ মূৰৰ বিষক লৈ সি একো গুৰুত্ব নিদিলে। 20 মিনিট পিছত মই
হাতত চাহ একাপ লৈ ৰুমত সোমালোঁ। ৰোহিত আৰু মিলি আড্ডা মাৰি থকা দেখিলোঁ। হাতৰ পৰা চাহ কাপটো সিহঁতক দিলোঁ। মিলিয়ে ক'লে, ধন্যবাদ নবৌ, ইউ আৰ। মই আকৌ হাঁহি এটা মাৰিলোঁ। হাতত চাহ কাপ লৈ বৰ শিথিলভাৱে চাহ কাপত চুমুক দি আছোঁ। এযোৰ কপোৰ নিৰ্লজ্জ প্ৰেম উপভোগ কৰি পেলাই। হঠাৎ দুৱাৰৰ ঘণ্টা বাজি উঠিল। তিনিওজনে হতভম্ব হৈ পৰিলোঁ। চাহ কাপটো এৰি ৰোহিতে দুৱাৰখন খুলিবলৈ গ'ল। ময়ো পিছে পিছে গ'লোঁ। দুৱাৰখন খোলাৰ পিছত দেখিলোঁ তিনিজন পুলিচ থিয় হৈ আছে। ৰোহিতে ক'লে, আপোনালোক কাক বিচাৰিছে? পুলিচে একো নোকোৱাকৈ ভিতৰলৈ সোমাই আহি মোৰ ফালে চাই ক'লে, আপুনি মিছেছ ৰূপা নেকি? মই ক'লোঁ, হয়, ময়েই ফোন কৰিছিলোঁ। ৰোহিতে মূৰটো ঘূৰাই মোৰ ফালে চালে। ইংগিতেৰে সুধিলে, ইয়াৰ অৰ্থ কি? মই তেওঁৰ ইংগিতৰ কোনো উত্তৰ নিদিলোঁ। পুলিচে আকৌ ক'লে, অপৰাধী ক'ত? কথাটো দেখুৱাই দিলোঁ মই। ৰোহিতে ক'লে, কি হৈছে এইবোৰ? মিলিক কিয় অপৰাধী সজাইছা? মই ক'লোঁ, চোৱা ৰোহিত, মই সকলো জানো। মিলি আচলতে তোমাৰ ভনীয়েক নহয়। তাই তোমাৰ প্ৰেমিকা। মিলিৰ বিষয়ে তুমি মোক কোৱা কাহিনীটো সঁচা আছিল, কিন্তু তুমি কাহিনীটো ওলোটাকৈ ঘূৰাই দিলা। মিলিৰ প্ৰেমিকে মিলিৰ মূল্যৱান বস্তু নিয়া নাই। মিলিয়েহে বয়ফ্ৰেণ্ডৰ লগত থকা সকলো মূল্যৱান বস্তুবোৰ লৈ পলাই আহিছে। আৰু তুমি দ্ৰুত গতিত ধনী হোৱাৰ লোভত ধনী ঘৰৰ ছোৱালী মানে মোক বিয়া পাতিলা, একমাত্ৰ সম্পত্তিৰ লোভত। সুযোগ পালেই টকাখিনি লৈ মিলিৰ লগত দেশ এৰি গলা হৈ, নহয়নে? তোমালোকে পৰিকল্পনা কৰি ধনী ল'ৰা ছোৱালীক ফান্দত পেলোৱা। ৰোহিতে হতভম্ব হৈ চুপ কৰি থিয় হৈ আছে। সি বেয়াকৈ থতমত খালে। একো কোৱাৰ সুযোগ নিদিয়াকৈ মই ক'লোঁ, হয়তো তুমি ভাবিছা মই ইমানখিনি কেনেকৈ জানিলোঁ। বিয়াৰ এমাহ পাছতেই তোমাৰ ওপৰত মোৰ সন্দেহ হৈছিল। তোমাৰ বিষয়ে জানিবলৈ তোমাৰ অতীতৰ তথ্য বিচৰা আৰম্ভ কৰিছিলোঁ। পৰকীয়াৰ কথা জানিব পাৰিলোঁ, কিন্তু কোনজনী ছোৱালীৰ লগত সেইটো গম পোৱা নাছিলোঁ। ইয়াত মিলিক দেখি তাইক আগতে চিনা চিনা যেন লাগিল। পিছত মনত পৰিলে যে মই এই ছোৱালীজনীৰ বিষয়ে দুদিন আগতে এটা ফেচবুকৰ খবৰত পাইছিলোঁ। মিলিয়ে বয়ফ্ৰেণ্ডৰ বয়বস্তু লৈ পলোৱাৰ অভিযোগ। এটা ফটোৰে সৈতে এটা নিউজ দেখিছিলোঁ। ভাইৰেল নিউজটোৰ কথা মনত পৰি মিলিৰ প্ৰেমিকৰ লগত যোগাযোগ কৰিলোঁ। তাৰোপৰি তোমাৰ খুৰা খুৰীহঁতৰ লগতো মই যোগাযোগ কৰিলোঁ। তেতিয়া গম পালোঁ যে মিলি তোমাৰ ভনী নহয় বুলি। ৰোহিতে মোৰ ফালে অবিশ্বাসী চকুৰে চালে। মই ইমানেই বুদ্ধিমতী তেওঁ হয়তো ভাবিব নোৱাৰিলে। মাত্ৰ ক'লে, তুমি ভুল বুজি আছা ৰূপা। ভুল বুজা নহয়, ভুল কৰিলোঁ। তোমাৰ মিঠা কথাত পতিয়ন গৈ কোনো সোধা পোছা নকৰাকৈ তোমাৰ লগত বিয়া হোৱাটোৱেই মই ভুল কৰিলোঁ। চোৱা ৰূপা, ময়ো মানুহ, ভুল হৈ গ'ল। এইবাৰৰ বাবে মোক ক্ষমা কৰি দিয়া। মই জোৰেৰে হাঁহিলোঁ। মই ওচৰ চাপি আহি ক'লোঁ, প্ৰিয় স্বামী, কিছুমান ভুল ক্ষমা কৰি দিয়া নহয়, কেতিয়াও নহয়। মই ডিভোৰ্চ পেপাৰখন পঠাই দিম, জেলত বহি চহী কৰি দিবা। আৰক্ষীয়ে দুয়োকে হেণ্ডকাপ লগাই লৈ গ'ল। মই শীতল দৃষ্টিৰে সিহঁতৰ ফালে চাই ৰ'লোঁ। বেয়া লাগে বন্ধু বান্ধৱীসকল, নিজৰ আপোনজনে যদি নিজৰ মানুহৰ লগত এনেকুৱা কৰে। ধন্যবাদ প্ৰিয় দৰ্শকবৃন্দসকল। আজিৰ কাহিনীটোৰ পৰা আপোনালোকে কি শিকিবলৈ পালে এবাৰ কমেণ্টত জনাব, আৰু ভাল পালে ভিডিঅ'টোত এটা লাইক কৰি আমাক উৎসাহিত কৰিব, আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে অকণমান শ্বেয়াৰ কৰি দিব।